হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ? চাওঁতে 2022 বৰ্ষৰ শেষ হ'বই হ'ল। 2022 বৰ্ষৰ শেষৰ দিনটোত আমি কি কৰিলোঁ চাওঁ। যাব ওলাইছোঁ পিকনিক, জামুগুৰি ঘাট। আমাৰ ঘৰৰ পৰা 5-10 কিলোমিটাৰ দূৰত যাব ওলাইছোঁ টমটমত। যাতে একো অসুবিধা নহয়। আমি গৈ পালোগৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ইমান ভাল লাগিছে, ইমান ধুনীয়া লাগিছে চাৰিওফালৰ পৰিৱেশটো। এয়া আমি অলপ দূৰ খোজকাঢ়ি গৈছোঁ, যিহেতু বালিত টমটম নচলে, ঠেলি ঠেলি গৈছে। এয়া আমি খোজকাঢ়ি গৈ আছোঁ। এয়া সৰিয়হৰ খেতি কৰি থৈছে, ইমান ধুনীয়া লাগিছে দেখি। অলপ ভিডিঅ' কৰি ৰাখি থ'লোঁ। ইমান ধুনীয়া পৰিৱেশ। এয়া এইফালে আইতা, এইফালে ধুনু। আমাৰ খানাত আছে এটা হাঁহ আৰু লোকেল মুৰ্গী বনোৱা হয়। বনাইছে লোকেল মুৰ্গী, মাংস হয়। ভাত খাব হ'ল, এইটো মাংস হৈ গ'ল আকৌ খাব। তেনেকুৱা নহয় ঘৰ ইটোৱে আহিছোঁ, আমি চিন্তা কৰিব লাগিব। আমি খাই দিওঁ দেই। আপোনালোকৰ গাঁৱৰ ই কৰে নহয়, ঘুমেছে আৰু এই চৰাইমলীয়া ৰাতি মহলাৰ যেনিবা মহলাৰ লগত কথা পাতা। ভাত লগাকেইটাক ভাত দি থৈ আহিলোঁ। সকলোৱে কথা পাতি খোৱাত ব্যস্ত হৈ আছে। এতিয়া আমি ঘৰলৈ আহি আছোঁ। আহি থাকোঁতে ভিডিঅ' কৰি ৰাখি দিলোঁ। ইমান ধুনীয়া লাগিছে নদীখন, চাওকচোন ব্ৰহ্মপুত্ৰ নদী হয়। চাৰিওফালে পৰিৱেশ সঁচাই বহুত ধুনীয়া লাগিলে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।